কোন দিশে গতি কৰিছে বৰ্তমানৰ যুৱ প্ৰজন্ম বৰ্তমান যুৱ প্ৰজন্মৰ মাজত কিয় সঘনাই হিংসা ধৰ্ষণ ড্ৰাগছ সেৱন কাৰ্য সংঘটিত হৈছে বৰ্তমান সময়ত উঠি অহা যুৱ প্ৰজন্মৰ মাজত আজিও কিয় বিভাজনমুখী সমস্যাই দেখা দিছে কিয় বৰ্তমানৰ সময়ত ইজনে সিজনক নমনা হৈছে আজিও এই যুৱ প্ৰজন্মৰ মাজত মূল্যবোধ সন্মান মানৱীয় গুণৰ দৰে আদি দিশসমূহ কালক্ৰমত কিয় বিলুপ্ত হ'বলৈ লৈছে কি শিক্ষাগুৰু ভাই ভনী মা দুটা তথা আনবোৰক চিনি নাপায় কিয় সঘনে ড্ৰাগছ এলকহল ধপাত গুটখা আদি সেৱন কাৰ্যকে ধৰি বিভিন্ন সমস্যাই গা কৰি উঠিছে প্ৰকৃততে আজিৰ এই ডেকা যুৱ প্ৰজন্মৰ মাজত সংস্কাৰমুখী আদৰ্শগত শিক্ষাৰ অভাৱ বাৰুকৈ পৰিলক্ষিত হৈছে শিক্ষা ব্যৱস্থাবোৰ মূল্যবোধৰ দিশটোক একেবাৰে আওকাণ কৰি হৈ পৰিছে কেৱল নম্বৰ ভিত্তিক যাৰ ফলত আজিৰ যুৱ প্ৰজন্মৰ মাজত সন্মান মানৱীয় গুণসমূহ প্ৰায় বিলুপ্তৰ দিশে আদৰ্শগত শিক্ষা প্ৰদানতো অভিভাৱক আৰু শিক্ষক সমাজ কিয় আজিও সচেতন নহয় বৰ্তমান সময়ত অভিভাৱকবোৰে ল'ৰা ছোৱালীবোৰক একোটা নিৰ্জীৱ ৰবটৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে উদ্দেশ্য কেৱল আটাইতকৈ বেছি নম্বৰ পাই ডাঙৰ চাকৰি কৰা কিন্তু সেই ল'ৰা ছোৱালীবোৰক নম্বৰৰ লগতে সমানে কিয় আদৰ্শগত শিক্ষা মূল্যবোধ সন্মানৰ লগতে মানৱীয় গুণসমূহৰ প্ৰতি কিয় সমানে গুৰুত্ব দিয়া হোৱা নাই বৰ্তমান যান্ত্ৰিকতাৰ গতি তীব্ৰতাৰ গতিত বৃদ্ধিৰ লগে লগে দিনক দিনে মানুহবোৰৰ মনবোৰ হৈ পৰিছে সংকীৰ্ণ আৰু ঠেক মনোবৃত্তিৰ যেন আবেগ অনুভূতিবোৰ প্ৰকাশ নোপোৱাই হৈছে সামাজিক স্থলসমূহ ফেচবুক হোৱাটছআপ আদি হৈ পৰিল আৰু এই যান্ত্ৰিকতাৰ মাজতেই তীব্ৰ গতিত এটাৰ পাছত আনটো এপছত ইমানেই ব্যস্ত হৈ পৰিছে যে কাল্পনিক দুনিয়াৰ মাজত সোমাই পৰি প্ৰকৃতিৰ জাকজমকতা ৰঙীন পৃথিৱীৰ অস্তিত্বৰ সোৱাদৰ কথা পাহৰি পেলালে গ্ৰন্থ অধ্যয়ন ৰাজহুৱা স্থান পুথিভঁৰাল আদি এৰি ঘণ্টাৰ পাছত ঘণ্টা ধৰি কেৱল ব্যস্ত যান্ত্ৰিকতাৰ কাল্পনিক দুনিয়াৰ মাজত যুৱ প্ৰজন্মৰ মাজত কৰ্মৰ তুলনাত যেন হৈ পৰিছে লাইক কমেণ্টৰ প্ৰতিযোগিতা লাইক কমেণ্টে জীৱন সলনি কৰে নেকি বাৰু এবাৰ ভাবিবচোন এই যান্ত্ৰিকতা ঠিকেই আছে বাৰু কিন্তু যেটো হাৰত বৃদ্ধি পাইছে তাকে জাকজমকতা ৰঙীন পৃথিৱীৰ আনন্দ উপভোগ কৰি গ্ৰন্থ অধ্যয়ন ৰাজহুৱা স্থান পুথিভঁৰাল আদিত যোগদান কৰি নিজকে দক্ষতা মানৱীয় প্ৰমূল্যবোধেৰে গ্ৰহোৱা হওক চিঞৰত টেটু ফালি কেৱল সামাজিক মাধ্যমত দেখুৱাই আন্দোলন কৰিলেই নহ'ব ন্যায় অন্যায় বিচাৰ কৰিব লাগিব সন্ধিয়া প্ৰলোভনত নতুবা টকাত বিক্ৰী গলে নহ'ব নিস্বাৰ্থভাৱে বিক্ৰী নতুবা প্ৰলোভিত নহৈ একত্ৰিত হৈ স্বদেশ স্বজাতিৰ হকে উঠি পৰি সকাৰাত্মক দিশেৰে আগুৱাই নিব লাগিব আজিৰ সমাজক সংবাদ মাধ্যমসমূহ সাম্প্ৰতিক মন্তব্যত তোলপাৰ লগাই একত্ৰিত কৰি সমাজত গঠনত বিশিষ্ট ভূমিকা আগবঢ়ালে সুৰক্ষিতভাৱে ঐক্য সংহতিৰে আজিৰ সমাজ সুন্দৰ হৈ পৰিব মানুহ কেৱল শিক্ষিত হলেই নহ'ব সদায় মনটোক স্মাৰ্ট কৰিব লাগিব আৰু বহনত আৰু উদাৰ হৃদয়ৰ লগতে উচ্চ মানসিকতাৰ তথা বিশুদ্ধ মনৰ গৰাকী হ'বলৈ যত্ন কৰিব লাগিব অকল মুখেৰে ক'লেই নহ'ব মানুহে বৰ্তমান যিমান সততা দেখুৱাই তাৰে অন্তত যদি 10% হ'লহেঁতেন তেন্তে আজিৰ এই পৃথিৱীখন সুন্দৰ হ'লহেঁতেন কিন্তু আজিৰ অধিকাংশই ভদ্ৰতাৰ মুখা পিন্ধে গতিকে আজি ডেকা প্ৰজন্মৰ মাজত শিক্ষাগুৰু তথা ডাঙৰৰ মাজত স্পৃদ্ধা আৰু শ্ৰদ্ধা ৰাখিবলৈ আৰু যুৱ প্ৰজন্মৰ মাজত সচেতনতা বৃদ্ধি কৰাত সহায় কৰি সুদক্ষ মানৱ সম্পদ গঢ়াত সমাজ অভিভাৱক তথা শিক্ষক সমাজে অন্যতম ভূমিকা পালন কৰিব লাগিব ব্যুৰো ৰিপৰ্ট দ্য নিউজ আৱাৰ